পশ্চিম দৰং অঞ্চলত আৰোগ্য হেল্থ কেয়াৰ আজি আৰম্ভণি হৈছে। এতিয়া ইয়াৰ মূল উদ্দেশ্যটো হ'ল আমাৰ যিখিনি ধৰক পশ্চিম দৰং বা গোটেই দৰং ডিষ্ট্ৰিক্টৰে ধৰক মানুহখিনি স্বাস্থ্যৰ যিটো অভাৱ, যিটো স্বাস্থ্যজনিত কাৰণত গুৱাহাটীত যাব লগা হয় বা মঙললৈ যাব লগা হয়, সেই বস্তুখিনি আমি যাতে ইয়াতেই এক্সপিৰিয়েঞ্চ ডক্টৰ আহি পেলাই ইয়াতে চাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু অত্যাধুনিক লেবৰেটৰী, যাতে কোনো ধৰণৰ টেষ্ট গুৱাহাটীত যাবই নালাগে, চব ইয়াতে হৈ যাব। আৰু লগতে পৰৱৰ্তী দিনত আমি আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থাও কৰিম। অত্যাধুনিক ফাৰ্মাচী হ'ব। বিশেষজ্ঞ ইয়াতে থাকিব, প্ৰায় চব ধৰণে থাকিব। ইউৰ'লজিষ্ট থাকিব, কিডনী ষ্টোন বিভাগত থাকিব, মেডিচিন, ডায়েবেটিছ, জইণ্ট পেইন, তাৰপিছত গাইনী ডক্টৰ থাকিব, ইনফাৰ্টিলিটি স্পেচিয়েলিষ্ট, যিটো আজিকালি আমাৰ ইনফাৰ্টিলিটি প্ৰব্লেম হৈ আছে মানুহৰ, বাচ্চা নোহোৱা, এই তেনেকুৱা গাইনী আৰু প্ৰসূতি বিভাগৰ। তাৰপিছত অস্ত্ৰোপচাৰ বিভাগৰ থাকিব। কিছুমান আমাৰ GMCHৰ ডক্টৰো থাকিব, কিছুমান নেম কেয়াৰৰ থাকিব, কিছুমান এক্সেল কেয়াৰৰ থাকিব। ডাঙৰ ডাঙৰ ডক্টৰ গুৱাহাটীত যিখিনি জানা মানে সেইখিনি প্ৰায় থাকিব। আৰু কোনোবা সপ্তাহত এদিন আহিব, কোনোবা মাহত এদিন আহিব হয়তো। অধিকাংশ পৰীক্ষা ইয়াতে সমাপন হ'ব। মানে তাৰ কাৰণে ব্লাড টেষ্ট কৰিবৰ কাৰণে গুৱাহাটীত যাব নালাগে বা মঙলদৈত যাব দৰকাৰ নাই। আৰু আমি যিমান পাৰোঁ দুখীয়া শ্ৰেণীৰ কাৰণে আমি অলপ হ'লেও কম ৰেটত কৰিবই চেষ্টা কৰিম। বিশেষ আমি ৰেহাই ভাবিম পৰৱৰ্তী দিনত। আৰু ধৰক আমি এতিয়া চকুৰ ডক্টৰ, ENT বিভাগৰ ডক্টৰ বা স্কিনৰ ডক্টৰ চবৰ লগতে কণ্টেক্ট কৰি আছোঁ। হয়তো ডেণ্টেলৰ ডক্টৰো আমি ভাবি আছোঁ। চবৰে কণ্টেক্ট হৈ আছে, চবেই আহিবলৈ অতিকেই মানে ইচ্ছুক। আমি বহুত কিছু সুবিধাজনক এখন ধৰক ডায়েগনষ্টিক প্লাছ ক্লিনিক বুলিয়ে ধৰক। পেচেণ্ট এডমিট নহয় এতিয়া, কিন্তু গোটেইখিনি মানে সুবিধা পাব। এতিয়া উশাহ ল'ব নোৱাৰি কোনোবা মানুহ এজন আহিলেও ইয়াতে ইমিডিয়েট ছাৰ্ভিচটো পাব। গধূলিও আমাৰ লোকেল ডক্টৰ থাকিব, যোনে অকণমান আহি ছাৰ্ভিচ দিব পাৰিব। কিমান সময়লৈকে ডক্টৰ থাকিব? ৰাতিপুৱা 8টা বজাতে খুলিব আৰু গধূলি 8টা 9টালৈকে থাকিব। ইমাৰ্জেঞ্চি মানে এডমিশ্যন নহ'ব, কিন্তু আহিলে ডেফিনেটলি ট্ৰিটমেণ্ট পাব।